হাই ফ্ৰেণ্ডছ, আজি মই বনাম ৰেষ্টুৰেণ্ট ষ্টাইলত এগ কাৰী ৰেচিপি। 4টা সৰু বিলাহী কাটি লৈছোঁ, আদা নহৰু, মান ধনিয়া, কেঁচা জলকীয়া, 2 চামুচ দৈ আৰু 2টা মই পিঁয়াজ কাটি লৈছোঁ। এতিয়া কেৰাহীত অকণমান তেল দি পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাৰ পিছত আদা নহৰুখিনি দি দিম। এইখিনি অকণমান টাইম ভাজি লোৱাৰ পিছত এতিয়া মই এইখিনি ছাইড কৰি দিম আৰু কাষত বিলাহী কাটি থৈ দিয়া বিলাহীখিনি দি দিছোঁ। বিলাহীখিনিও ভালদৰে ভাজি ল'ম। অকণমান নিমখ দি দিছোঁ, লগতে অলপ হালধিও দি দিছোঁ। এইখিনি ভালদৰে লৰাই অলপ টাইমৰ কাৰণে মই ঢাকনিখন দি দিম। বিলাহীখিনি প্ৰায় সিজিব লৈছে। এইখিনি প্ৰায় ভজা হৈ গৈছে। এতিয়া মই এইখিনি ঠাণ্ডা হ'বলৈ দিম আৰু মিক্সিত পিচি ল'ম। কণীকেইটা মই বইল কৰি থৈ দিছিলোঁ। এতিয়া কণীকেইটা এনেকৈ কাট কৰি দিছোঁ মছলাখিনি ভিতৰত সোমাই যাবৰ কাৰণে। ইয়াতে অলপমান মই হালধি গুড়ি আৰু লাল মিৰ্চ পাউডাৰটো দি দিম আৰু এইখিনি ভালদৰে লৰাই মই কেৰাহীত ভাজি ল'ম। আৰু কেৰাহীত ভজা ভিডিঅ'টো মোৰ বাৰু কাট খাই গৈছে, সেইকাৰণে ইয়াতে দিয়া নহ'ল। কেৰাহীত অলপ তেল দি তাত জিৰা আৰু তেজপাত 2টা দি দিছোঁ। আধা চামুচ লাল মিৰ্চ পাউডাৰ। এইখিনি অলপ লৰাই পিচি থৈ দিয়া পেষ্টখিনি দি দিছোঁ। এইখিনি ভালদৰে ভাজি লোৱাৰ পাছত এতিয়া মই দৈটো দি দিম। দৈটো দিয়াৰ সময়ত মই গেছটো অফ কৰি লৈছিলোঁ, কাৰণ গৰম থাকিলে দৈটো ফাটি গ'লে এইটো খাবলৈ ভাল নালাগিব। এইখিনি ভালদৰে লৰাই অলপ টাইমৰ কাৰণে মই ঢাকনিখন দি দিছোঁ। এইখিনি প্ৰায় হৈছে। এতিয়া মই ইয়াতে 2 কাপমান পানী দি দিম। এইখিনি অকণমান উতল অহাৰ পিছত আধা চামুচ মই গৰম মছলা দি দিছোঁ।
ভাজি থৈ দিয়া কণীকেইটা দি দিছোঁ। এতিয়া এইখিনি অলপ টাইমৰ কাৰণে মই ঢাকনিখন দি দিম। এতিয়া জলকীয়া আৰু মান ধনিয়াখিনিও দি দিছোঁ। এক কাৰী প্ৰায় হৈয়ে গ'ল। আজিৰ ধাবা ষ্টাইলৰ ৰেচিপিটো চাই আপোনালোকৰ কেনেকুৱা লাগিল? যদিহে ভাল লাগিছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।